খুৰা উঠিলে হয় ক'ত যাব বাৰু আপুনি নকলে নহয় মই সেই দ্বিতীয় পত্নী তালৈ যাম এই তাতে নমাই দিলে হ'ব মোক এই বুঢ়াটোক এই অকৰা বকৰা বুলি ভাবি আছিলোঁ দুজনী বিয়া পতা নে ঈশ্বৰ আনকালেও দেখোঁ মই আকৌ গম নাপাওঁ নহয় দুজনী বিয়া পতা বুলি আজিহে শুনিলোঁ আৰু দেই আকৌ এই দ্বিতীয় পত্নী ঘৰটোনো ক'ত এড্ৰেছটো কওক আকৌ তেতিয়াহে মই লৈ যাব পাৰিম আকৌ এড্ৰেছটো কওকচোন কোনডোখৰলৈ যাবনো সেইটো কৈছোৱে দেখোন দ্বিতীয় পত্নী তালৈ যাম বুলি আকৌ কি এড্ৰেছ দি আছ তই বাৰে বাৰে খুৰাম কৈছোঁচোন এড্ৰেছটো কওক দ্বিতীয় পত্নী বুলি গম পাইছোঁ এতিয়া এড্ৰেছটোতো কওক কোন জেগাত ঐ তই মোৰ লগত ধেমালি কৰিছ নে কিয় কৈছোচোন দ্বিতীয় পত্নী তালৈ যাম বুলি আকৌ কি একেটাকে সুধি আছ এড্ৰেছটো কওক এই বুঢ়াটো কি মানে একেটাকে কৈ আছে এড্ৰেছটো ক'বলৈ কৈছোঁ দ্বিতীয় পত্নী তালৈ যাওঁ আৰু এড্ৰেছটো ক'লেহে গম পাম ক'লে নিব লাগে বাৰে প্ৰতি কৈ আছে দ্বিতীয় পত্নী তালৈ যাওঁ একদম খং উঠি যায় এনেই মেথা গৰম উঠি আছে খুৰা আপোনাৰ দ্বিতীয় পত্নী বুলি গম পাইছোঁ দ্বিতীয় পত্নী ঘৰ ক'ত সেইটো এড্ৰেছ কওক মোৰ হ'লে খং উঠিছেগৈ আপুনি কি একেটাকে কৈ আছে আকৌ আপোনাৰ দ্বিতীয় পত্নী ঘৰ ক'ত মই কি জানো নেকি মই গুগলৰ মেপ নহয়নে আপুনি নাম গ'লে মই উলিয়াই দিবলৈ তই এখন কি কৈছ ওলোৱা ক'ত দ্বিতীয় পত্নী ঘৰ মই সেই হোটেলখনৰ কথাই কৈছোঁ অলপ আগত যে আছে দ্বিতীয় পত্নী হোটেল তালৈহে যাওঁ মই তই এখন কি ঘৰৰ কথা কৈ আছগে হয় নেকি মই আকৌ ভাবিছিলোঁ বোলো আপোনাৰ দ্বিতীয় পত্নী নেকি মানে 2 নম্বৰ যে আপোনাৰ পত্নী বুলি ভাবিছিলোঁ আকৌ বেয়া চেয়া নাপাব দেই অকণমান ভুল বুজাবুজি হ'ল আৰু আপুনিও আকৌ দ্বিতীয় পত্নী কৈ আছে হোটেল বুলি কোৱা নাই তাকে ভাবিছোঁ আপুনিও কম নহয় বুলি এইটো বয়সতো দুজনী পত্নী চম্ভালি থকা ধেমালি কথা নহয় আমাৰ এজনীকে চম্ভালিব পৰা নাই গাড়ী চলায়ো শান্তি নাই পোৱা ইমান গৰমত তাকে ভাবিছোঁ আপুনি দুজনী কেনেকৈ মেইনটেইন কৰি আছে হোটেললৈহে যায় তৃতীয় পত্নী আকৌ ছেকেণ্ডগৰাকীৰ নাম ৰাখিছে বা হোটেলখনৰ মালিক নেকি বাৰু সুধি চাওঁ ৰ বাৰু একো নাই দে তই ভুল বুজিলি ময়ো অকণমান কওঁতে ভুলকেই ক'লোঁ বাৰু একো নাই বাৰু দে বৈ বেগেতে এখন গৰমত মোৰ সেই চুলি নাইকিয়া টপা মেথাটোৱে ঘামি জামি একদম আহৰি হৈ গৈছে দেই বৈ বেগেতে খুৰা আৰু কথা এটা সুধোঁ দেই বেয়া চেয়া নাপাব আকৌ মই হুক্কাটো জ্বলাই লৈছোঁ কচোন বাৰু তই কি সোধ এতিয়া কি সোধ হোটেলখনলৈ কেলৈ যায় বাৰু আপোনালোকৰ নেকি বাৰু হোটেলখন এখন মোৰে হোটেল আকৌ মইহে মালিক নহয় মানে মই সেইফালে দি অহা যোৱা কৰিলে সদায় কথা এটা ভাবি থাকোঁ এই মালিকক বোলো পালে এই নামটো সুধিব লাগিব দ্বিতীয় পত্নীনো কেলৈ ৰাখিলে আপোনাক আজি পালোঁ যেতিয়া কওকচোন বাৰু এই দ্বিতীয় পত্নীৰ নামটোনো কেলৈ ৰাখিলে বাৰু এই আপোনাৰ ছেকেণ্ডগৰাকীৰ নাম নেকি সেইটো নামত ৰাখিছে নে কি তই বেছি কথা সুধি নাথাকিবি এনেই তালু চালু গৰম হৈ গৈছে তই অকল সেই দ্বিতীয় পত্নীটোতে ৰাখি থৈছ যে আগলৈও মন কৰ অকণমান গাড়ী চলা এই মোৰ ল'ৰাটোৱে ৰাখিলে আৰু কিবা এটা কথাত তোৰনো ইমান হিষ্ট্ৰী জানিবলৈ কি দৰকাৰ
ইও কথা এষাৰ সুধিলোঁ বুলি কেনেকৈ কৈছে চাব তই বৰ একদম নুশুনো যা ঐ ল'ৰা তই ইমান মোলৈ টেলেকাকৈ চাই আছ যে এই চকুকেইটা ইমান ডাঙৰকৈ মেলিছ যে একদম খাই পেলাবি নেকি মোক মোৰ চেহেৰা আৰু চকুত নাযাব মোৰ চেহেৰা আৰু চকু তেনেকুৱাই মানুহ দেখিলে খাই পেলাওঁ কৰা চাহ কাপ নতুবা যে ঠাণ্ডা এগিলাচকে খুৱাওক গৰমখনত যাওঁগৈ খুৱাব নেকি কিহৰ যে সেই ঠাণ্ডা খাওঁ পইচা দিলোৱেই এতিয়া যা ইটোক আকৌ ঠাণ্ডা এগিলাচ খোৱালে মোৰ আকৌ কিমান হানি হ'ব আকৌ যা 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 আইও দ্বিতীয় পত্নীৰ নাম একদম ডাঙৰ ডাঙৰ আখৰে ধেমালি লিখি থোৱা নাই দেই কি ভাবি লিখিছে ভগৱানে জানে আৰু যাওঁগৈ পাই ইমান চিকটাই বোৱাটো খুৱাই যদি কওক এতিয়াও ঘূৰি যাম ঠাণ্ডা এগিলাচ খোৱালে হ'ব এইটো ধেমালি গৌৰৱ নহয় দেই এই ভিতৰলৈ যোৱাগৈ ভাল হ'ব এইটো নহ'লে উভতি খুৱাব নেকি ভিতৰলৈ যাওঁগৈ হেল্ল' মই আহিলোঁ গৈছোঁ আইও কম চিকটা বুঢ়া নহয় যোৱাগৈ ভাল ইয়াত ঠোঁট মোৰ চেলেকি থকা কথা নহয় আৰু পাই এতিয়া নিদিয়ে আৰু গ'লগৈ বাচিলোঁ আৰু পাই